মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম হ'ল ভাবোঁ মই আজি প্ৰিয়নাথ নাথ। ভাবোঁ মই আজি কি গীত গাম মই, কি দিম গীতৰ মাজত আজি। ভাবোঁ মই আজি সুদূৰ অতীতৰ থিমৰ যুগত গাইছিল প্ৰকৃতিয়ে গান। জয় পৰি গ'ল আজি প্ৰকৃতিৰ গান। অৰ্থনৈতিক দৌৰত আজি ধৰাক কৰিলে উন্নত, নহ'ল বয়নক্ষম উন্নয়ন। হৈ পৰিল পৰিৱেশ প্ৰদূষিত। গোলকীয় উত্তাপে আজি ধৰাক কৰিলে ভৌগোলিক বিৱৰ্তন। ভাবোঁ মই আজি সন্ত্ৰাসবাদে আজি বহু দেশৰ বিপদ আনিলে আজি। মানৱক বধিবলৈ আজি চৌদিশে চলিছে অস্ত্ৰৰ প্ৰতিযোগিতা। সমস্যা সমাধান হেতু গোটেই ৰাষ্ট্ৰই ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি বৃহৎ স্বাৰ্থৰ অংশীদাৰ হওক আজি। ভাবোঁ মই আজি নেটো ত্যাগ কৰি ৰাষ্ট্ৰসংঘক নতুন ৰূপ দি বিশ্ব শান্তি প্ৰতিষ্ঠা কৰক আজি। ধন্যবাদ।